হাই, কি খবৰ সকলোৰে? আহকচোন বলক আজি আলুৰ লগত লাও বইল কৰি খাওঁ। কেনেকৈনো আমি বইল কৰিম আপোনালোকক অকণমান ভিডিঅ'ত দেখুৱাই আছোঁ দেই। আৰু এইফালে মই কেৰাহীটো উঠাই পানী অলপ দি এতিয়া দি দিছোঁ হালধি আৰু এতিয়া দিছোঁ নিমখ আৰু দুটামান জলকীয়া এনেকৈ দীঘল দীঘলকৈ কাটি দিম আৰু ঢাকন দি থ'ম। আৰু পানীখিনি উতলোৱাৰ পিছত কাটি থোৱা আলু আৰু লাওখিনি এনেকৈ দি দিম আৰু আলু আৰু লাওখিনি দিয়াৰ পিছত আকৌ ঢাকি থ'ম 10 মিনিটৰ কাৰণে। ঢাকি থোৱাৰ পিছত গোটা জিৰা কেইটামান শাকৰ গোন্ধটোৰ কাৰণে দি দিছোঁ। গোটা জিৰা দিলে শাকটো বহুত গোন্ধটো ভাল হয় আৰু খায়ো ভাল লাগে। আৰু গোটা জিৰা এনেকৈ দি অকণমান লৰাই দি আকৌ অকণমান সময় ঢাকি থ'ম। আলুখিনি সিজোৱাৰ পিছত মই হেতাখনৰ লগত এনেকৈয়ে আলুখিনি ভাঙি দিছোঁ আৰু অকণমান ঘূৰি হৈ যোৱাকৈ ভাঙিছোঁ। আৰু আলুখিনি ভাঙি মই এতিয়া লাওখিনিও এনেকৈ ভাঙি দিছোঁ সৰু সৰুকৈ। এতিয়া লাষ্টত দি দিছোঁ বন্ধাকবি অতনিয়ে কাটি থোৱা আছিলে আৰু লাষ্ট 2 মিনিটৰ কাৰণে এনেকৈ ঢাকি থৈছোঁ। ঢাকি থোৱাৰ পিছত আমাৰ বন্ধাকবিখিনিও সিজিলে আৰু এনেকৈ আমি বইল শাক খাওঁ। আৰু আপোনালোকে বইল কৰি এনেকৈ খায়নে কমেণ্ট কৰি জনাবচোন দেই। এতিয়া মই বনাব লৈছোঁ চাটনি। আৰু ইয়াত লৈছোঁ মচন্দৰী, নৰসিংহ আৰু পদিনা, আৰু লগত লৈছোঁ নহৰু, আদা আৰু ভোট জলকীয়া এপিচ আৰু এইফালে অলপ নিমখ দি লৈছোঁ। আৰু দি লোৱাৰ পাছত ভালকৈ খুন্দি দিম। আৰু ফাইনেলি খুন্দি হ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এফালে মই চুচি আছোঁ কেঁচাকৈ খাবলৈ গাজৰ আৰু আজি সৰু সৰুকৈ কাটি নেখাওঁ, আজি ডাঙৰ ডাঙৰকৈ কাটি চালাড বনাই খাম। আৰু ভিডিঅ'টো আপোনালোকে এণ্ডলৈকে চাব কেনেকুৱাকৈ বনাম আমি। আৰু এইফালে তিয়ঁহ মাথাটো কাটি তিতা নহ'বলৈ কাৰণে এনেকৈ ঘঁহি দিছোঁ। আৰু কেনেকৈ আঠাখিনি ওলাই আহিছে চাওকচোন। আৰু তিতা হ'লে খাই বেয়াও লাগে নহয় জানো। আৰু মই তলত বহি লৈছোঁগৈ দেই, থিয় হৈ পিনি কাটিবই পৰা নাই নহয়। আৰু বিলাহীখিনি এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। দেখিছেনে, মোৰ বাৰু গোল বেছি হোৱা নাই আৰু যেনে তেনে হ'লেও গোল গোলকৈ কাটি লৈছোঁ। আৰু এনেকৈ গোল গোলকৈ কাটি আমি বনাম চালাডটো। আৰু এতিয়া কাটিছোঁ তিয়ঁহটো এনেকৈ গোল গোলকৈ কাটি দিছোঁ। আৰু এতিয়া কাটিছোঁ গাজৰটো এনেকৈ গোল গোলকৈ কাটি দিছোঁ। আৰু এতিয়া পিঁয়াজটো এনেকৈ গোল গোলকৈ কাটিম। আৰু পিঁয়াজটো সৰু হ'ল ডাঙৰ নহ'ল, সৰু হোৱাৰ কাৰণে এনেকৈ বেছি গোল গোল নহয়, ডাঙৰ হোৱা হ'লে গোল গোল হ'লে হয়। একো নাই, নিজেহে খাম ন। আৰু এইফালে মোৰ কাটি ফাইনেলি ৰেডি হৈ গ'ল। আৰু এনেকৈ গোল গোলকৈ কাটি দিছোঁ দেই। আৰু চবটো এটা এটাকৈ লৈছোঁ, গাজৰ এটা, পিঁয়াজ এটা আৰু তিয়ঁহ এটা আৰু বিলাহী এটা, চবটো এটা এটাকৈ লৈ পিনে কাটিছোঁ। কাৰণ আমাৰ দুটা মানুহে ন, খায়ো শেষ কৰিব নোৱাৰিম বেছিকৈ কাটিলে, সেইকাৰণে মই জোখৰে কাটি দিছোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আমাৰ ভাত খাবলৈ হ'লেই দেই। এইফালে আছে ৰঙালাও শাক আৰু এইফালে আছে লাও আলু শাকখিনি। আৰু এইফালে হাজবেণ্ডে বনাইছে বোলে চাটনি, দেখিবলৈ ভালে লাগিছে, খায়ো ভাল লাগিবই চাগে। এইফালে আছে চালাডখিনি আৰু এইফালে আছে এনেকৈ আমাৰ ভাতখিনি বাঢ়ি দিছোঁ ধুনীয়াকৈ। এইফালে মই গ্লাছত পানী বাকি আছোঁ আৰু ভাত খোৱাটো অকণমান আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো। আজি টেবুলটোত ভাত নেখাওঁ, আজি আমি মাটিতে বহি ভাত খাইছোঁ। আৰু টেবুলটোত নধৰিব বস্তুখিনি, সৰু আছিলে টেবুলটো আৰু বস্তুখিনি বেছি আছে। আৰু আপোনালোকে ভাত খালেনে বাৰু? আমি ভাত খাইছোঁ আৰু দেই। আৰু মোৰ ভিডিঅ' চোৱা সকলোকে মই ধন্যবাদ কৰিছোঁ। আমাক এনেকৈ মৰম দিয়াৰ কাৰণে সকলোকে ধন্যবাদ কৰিছোঁ। আৰু এনেকৈ আগলৈ আমাক মৰম দি যাব আশা থাকিল সকলোলৈ। আৰু মোৰ ভিডিঅ'বোৰ চাই দিয়াৰ কাৰণে সকলোকে থেংক ইউ ছ' মাছ। আজিলৈ বাই, নেক্সট ভিডিঅ'ত সকলোকে লগ পাম, বাই।